গাইজ ফাইনেলি পাই গ'লোঁ সেই দিহিং পাটকাই অভয়াৰণ্যত। এতিয়া দেখিছে আপোনালোকে দিহিং পাটকাই আপোনাৰ এইখন এখন অলপ সেইখনো এখন লিখি থোৱা আছে। ইয়াৰ পৰাই আপোনাৰ ষ্টাৰ্টিং হয় দিহিং পাটকাই আপোনাৰ ভিতৰৰ ফালে। ইয়াতে আপোনাৰ যিখিনি হোলং গছ দেখিছে এইখিনি আমাৰ জাতীয় গছ হয়। এইখিনি যিমানবিলাক ওখ গছ দেখিছে চব জাতীয় গছ, হোলং গছ। ফাইনেলি ইয়াৰ পৰা ষ্টাৰ্টিং কৰিম মাজে মাজে। চাহ ফেক্টৰী দিলে বস্তু দেখিছে ইয়াত দেখিছে আপোনালোকে ফাইনেলি আপোনাৰ দিহিং পাটকাই বাবা এই হাতী ইয়াতে ওলায়। আজি ভাগ্যক্ৰমে দেখা পাই গ'লোঁ। গোটেই হাতী জাকটো ইয়াতে আছে। আপোনাৰ ওচৰলৈ যাব নোৱাৰে, গোটেইকেইটা আপোনাৰ জংঘলী হাতী হয়। দিহিং পাটকাই বনাঞ্চলৰ আপোনাৰ এয়া হাতী গোটেই জাকটো আছে। পোৱালিলৈকে আছে ন, পোৱালিলৈকে আছে। পোৱালিলৈকে আছে। এতিয়া আমি যাব নোৱাৰিম, ইয়াৰ পৰা বেগ হ'ব লাগিব। এতিয়া বেগ হ'ব লাগিব, দেখিছে আপোনালোকে। এই ৰাস্তাত আপোনাৰ এই গৰমকালি আপোনাৰ এই ৰাস্তাত আহে, প্ৰায় ৰাস্তাত থাকে। এতিয়া অলপ অলপ আঁতৰি গৈছে। এই ৰাস্তাত থাকে, প্ৰায় ৰাস্তাত থাকে। এই আপোনাৰ এই দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ আপোনাৰ এই আমাৰ বনৰীয়া হাতীকেইটা জাকটো আছে। এয়া আপোনাৰ মানুহবিলাকে খেদা খেদি কৰা নিচিনা কৰিছে, কিন্তু এইবিলাক কৰিলে বেয়া হয়। পোৱালি আছে আপোনাৰ, পোৱালি মাক আছে, পোৱালিও আছে, মাকো আছে। আজি আপোনাৰ এই ভাগ্যক্ৰমে আজি ৰাস্তাৰ কাষত পাই গ'লোঁ দিহিং পাটকাইত। ওচৰলৈ যাব নোৱাৰে, মাৰি পেলাব। এই ফাইনেলি আপোনাৰ এই জংঘলত প্ৰৱেশ কৰিছে এই জাকটো। গোটেই জাকটো আছে আপোনাৰ। পাটকাই হাতী আছে, বহুত আছে। তাৰে এটা সৰু এটা জাক হয়। মতা মাইকী পোৱালি সকলো আছে। এই লাহে লাহে এই জংঘলত সোমাই গৈছে, প্ৰৱেশ কৰিছে জংঘলত প্ৰৱেশ কৰিছে। এয়া হাতী জাকটোৱে জংঘলত প্ৰৱেশ কৰিছে। দেখিছে আপোনালোকে দিহিং পাটকাই আপোনাৰ এই নেশ্যনেল পাৰ্কত হাতী। এইটো মখনা এটা আছে, এইফালে আপোনাৰ চাই আছে দুটা মানে। এই দেখিছে ইয়াত ই চাই আছে, ই লুকাই দিছে। এইফালে গাড়ী দেখিছে আপোনাৰ, গাড়ী এইফালে অৰুণাচলৰ পৰা আহি থকা গাড়ী ৰ'ব লগা হৈ গৈছে আপোনাৰ। প্ৰায় মানে আপোনাৰ ইয়াত মানুহবিলাকে ৰ'ব লাগিব যেতিয়াহে, নহ'লে বেছি কৰিলে আপোনাৰ অনিষ্ট কৰিব। ফাইনেলি আপোনাৰ এনেকৈ আপোনাৰ কেতিয়াবা কেতিয়াবা ওলাই থাকে ইয়াত, এই জংঘলত হাতী ওলাই থাকে। আৰু বিশেষকৈ মানে আজি ভাগ্যত আজি দেখা পালোঁ, ৰাস্তা কাষতে পাই গ'লোঁ। আছে, বহুত আছে হাতী এনেকৈ।